হয়, আমি আজি কলগছিয়াত এটা অভিযান চলাবলৈ আহিছিলোঁ অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে। অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে আমি 3খন অবৈধ ফাৰ্মাচী পাইছোঁ। 2খন আমি লাচাংগা বজাৰত পালোঁ, এখন কলগছিয়া বজাৰতে পাইছোঁ। তো সেইকেইখন আমি গোটেইকেইখন ফাৰ্মাচী আমি চাৰ্কুল অফিচাৰ কাম এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ সৈতে আমি গোটেইখন 3খন দোকান আমি চিল কৰিছোঁ। তাৰ বাহিৰেও ইয়াতে দেখা যায় যে সদায় সদায় আমি যেতিয়া ইনস্পেকশ্যনৰ কাৰণে আহোঁ, এখন দোকান ইনস্পেক্ট কৰাৰ লগে লগে সকলো দোকান বন্ধ কৰি থৈ যায়। তো সেইটোৰ কাৰণে আমি এবাৰ প্ৰত্যেকখন দোকানতে এখন এখন নটিচ আমি ষ্টিক কৰি থৈ গৈছোঁ, আঠা লগাই থৈ গৈছোঁ, যাতে তেখেতসকলে 3 দিনৰ ভিতৰত দোকানৰ সকলো নথি পত্ৰ, আমাৰ যিটো অফিচ আছে জইণ্ট ডাইৰেক্টৰ অফিচৰ ভিতৰত, অফিচ অফ ড্ৰাগ ইনস্পেক্টৰ, সকলো নথি পত্ৰ যি আছে তথ্য পাতি অফিচত জমা কৰিব লাগিব। তেতিয়াহে তেখেতসকলে ফুল্লি ফাংচনেল কৰিব পাৰিব দোকানখন। কাৰণ এনে ব্যৱস্থা নকৰিলে তেখেতসকলে সদায় আমি আহিলে ইনস্পেকশ্যন কৰিব আহিলে সদায় দোকানখন বন্ধ কৰি গুচি যায়। মই ভাবোঁ বন্ধ কৰাৰ মূল কাৰণ হ'ল তেখেতৰ কাৰো ফাৰ্মাচিষ্ট নাই, প্ৰকৃততে ফাৰ্মাচিষ্ট কোনেও এংগেজ কৰা নাই। সেইটো কাৰণে আৰু সঠিক নথি পত্ৰ নাই। তাৰ উপৰিও তেখেতৰ কোনো পাৰ্চেজ চেল ৰেকৰ্ড নাথাকে, কাক বিক্ৰী কৰিছে, কাৰ কিনিছে, কোনো ৰেজিষ্টাৰ পাতি মেইনটেইন নকৰে। মানে ড্ৰাগছ এণ্ড কছমেটিক এক্টৰ যিখিনি নিয়ম নীতি আছে সেইখিনি কোনো প্ৰকাৰে তেখেতসকলে মানি চলা নাই। আজিকালি গোটেই প্ৰচেছটো অনলাইন প্ৰচেছ হয়। সকলোৱে য'তে ইচ্ছা তাতে ফিজ আপুনি অনলাইন কৰিব পাৰে। আপোনালোকে ইয়াতে বহি পেলাই দোকানত বহিও কৰিব পাৰে, বেলেগ য'তে আছে তাতে আপোনালোকে দোকানত বনাই পেলাই কৰিব পাৰে। তেনেকুৱা এইটো সত্য কথা। কাৰণ আজিকালি অনলাইন কৰি দিয়াৰ পিছত এনেকুৱা কোনো ছিষ্টেম নাই কি অফিচত আহিবই লাগিব। আপোনাৰ অফিচত আহিব নালাগে। আপুনি য'ৰ ত'ৰ পৰা আপোনাৰ যদি ফাৰ্মাচিষ্ট আছে, আপুনি এই দোকানখন হওক, আপুনি ওচৰৰ দোকানখনক তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰে। এপ্লাই কৰিলে অট'মেটিকেলি আমাৰ পৰ্টেলত আহে, আৰু পৰ্টেলত অহাৰ পিছত লাইচেঞ্চিং অথৰিটি লাইচেঞ্চ ইছ্যু কৰে। চিল কৰা যিখিনি দোকান থাকে সাধাৰণতে সেইকেইখনৰ নাম নাথাকে। তেখেতসকলে যিহেতু অবৈধভাৱে চলি থাকে, তেনেকুৱা দোকানৰ কোনো প্ৰকাৰৰ নাম নাথাকে। তো নাম আমি ক'ব নোৱাৰিম, কিন্তু কিছুমান ইনভেষ্টিগেশ্যনৰ কথা আছে। কিন্তু আমি লাচাংগা বজাৰত 2খন পাইছোঁ আৰু এই কলগছিয়াত এখন পাইছোঁ। আপোনালোকে অহাৰ খবৰ পাই বহুত দোকান ইতিমধ্যে বন্ধ কৰিছে। হয়, সেইকাৰণে আমি নটিচখিনি জাৰি কৰিছোঁ। নটিচখিনি আমি যিখিনি আপোনালোকে দেখিছে, আমি সকলো দোকানতে এখন এখনকৈ নটিচ লগাই থৈ যাম যে তেখেতসকলৰ যিখিনি নথি পত্ৰ আছে, ফাৰ্মাচিষ্টৰ কথা আছে, সকলোবোৰ যাতে আমাৰ অফিচত জমা কৰে। তেতিয়া সেইখিনি আমি ভেৰিফাই কৰি পেলাই কৰিম। নহ'লে আমাৰ ডিপাৰ্টমেণ্টেল একশ্যন লোৱা যাব, আইডাৰ চিল, নহ'লে আপোনাৰ ছাছপেনশ্যন কৰা যাব, নহ'লে কেঞ্চেলেশ্যন কৰা যাব।